চে এই মৰাটো এতিয়ালৈকে অহা নাই। ঐ তই ইমান দেৰি কৰিব লাগেনে? তোৰ কাৰণে মই এঘণ্টামান ৰখি আছোঁ। আৰে বিহুত আহিম বুলি কৈ কুলি অহাৰ আগতে আহিলে আমনি পাবিয়ে ন। তোৰ ডাইৰেক্ট বাজি ধনিয়া মই চোতালত খালি কপিয়ে নাথাকিবি। হৰিকাই নহ'লে নাযাওঁ নেকি? নগ'লে নহ'ব নহয়। আহিলি যেতিয়া আমি যামেই, খবৰ এটাতো ল'ব লাগিব। এই কি বা হৈছে, ব'ল এতিয়া ব'ল। হ'ব বৈ বৈ। ঠিক আছে, মানুহ উঠ খাই আছে দেখিছ নাই তই? চাওকচোন ৰাইজ, এই হাৰামজাতা চোৰৰ মৰহাস সেই চালা মোৰ ভঁৰালৰ ভিতৰত সোমাইছে, হা? আৰু মোৰ এই কুকুৰটোৱে ভোকা খাই সি পলাইছে। চালা পলাই ক'ত হাৰিবহি, তাক মই সোধাই দিম। চাচোন চা, মোৰ লুঙিখন চা। সঁচা কথাটো কৈ দিওঁ নেকি? মনে মনে থাক, মই চম্ভালি আছোঁ। ভাইটি আজি কিবা বস্তু পালে বোলে? আমি খবৰটো পাই দৌৰি আহিছোঁ। চুৰ ধৰা পৰিল নেকি? নাই হৰি, চোৰটো পলাল, কিন্তু তাৰ এই লুঙিখন থাকি গ'ল। দেউতা এইখন লওক। এইখন থাকি গ'ল। নতুন লুঙিচোন এইখন। অঁ, আমাৰ তৰুণৰ লুঙিখনৰ নিচিনাই লাগিছেচোন। হৰিকাই এইখন কি মোৰ লুঙি? মানে দাইটি তৰুণৰ লুঙিখন কালি চুৰ হ'ল, কালিৰ পৰা সি বিচাৰি আছে। বেচেৰাই লুঙিখনৰ দুখতে বহুত দুখ কৰি আছে। হয়নে তৰুণ, তোৰ কি লুঙি চুৰ হৈছে? অঁ দাইটি, সেই লুঙিখন কালি ঘৰৰ পৰা নোহোৱা হৈ গ'ল নহয়। আচ্ছা, তেতিয়াহ'লে তোৰ লুঙিখন পিন্ধি আন কোনোবাহে আহিছে। এই চোৰ ধৰা নপৰিল যদিও কিন্তু তোৰ লুঙিখনকে পালি, বুজিছ? এই 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 তোৰ এই লুঙিখন লৈ যাবি, বুজিছ? দেখিলে নে দাইটি, চুৰটো কিমান ধূৰ্ত। চুৰ কৰিবলৈকে আকৌ লুঙিখন চুৰ কৰি লৈছে। বেচাৰটোক এনেই বদনাম কৰিলে। এইখন ল, ব'ল এতিয়া ঘৰা ঘৰি যাওঁ। হৰিকাই তই কিন্তু জেগাত ফচাই দিছিলি, কিন্তু আগতে ক'ব লাগে ন। আৰে বাবা, চুৰ কৰিবলৈ যিমান বুদ্ধি লাগে আৰু ধৰা নপৰিবলৈ তাতকৈ বেছি বুদ্ধি লাগে, বুজিছ? পিছে তোৰ কিন্তু বুদ্ধি মানিব লাগিব কিন্তু। আৰে আইডিয়াটো কেনে পালি? হা, এই চুৰ হিচাপত এইকণ মাল থাকিবই লাগে,
বুজিছ পিছে এতিয়া চাহ একাপ খাই লগে ব'ল 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 এই খুৰী খুৰী আছনে ঐ চাহ দুকাপ দে 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 চাহ দুটা দে হৰিকাই তৰুণ গাই ডাঙৰ খবৰ এটা আছে কি হ'ল মনটো ইমান দৌৰিছ যে ধনিৰাম দাইটিক আকৌ কিবাহে পালে নেকি নহয় অকাই চোৰে ধনীৰাম দেউতা ভঁৰালৰ পৰা এটা ডাঙৰ মূল্যৱান বস্তু চুৰ কৰি নিলে কিহৰ টোপোলা অ' কি আছিল তাত দেউতা মতে টকা 10,000 মান আৰু গহনা অলপ আছিল থোৱা বহুত দিন হ'ল দেউতা নিজৰে মনত নাই আৰু দেউতাই কৈছে যিয়ে চুৰ ধৰা পেলাব তাক লগত 1,000 টকা আৰু পুৰস্কাৰ দিব অ' হয় নেকি বৰ ডাঙৰ কথা হ'ল মনটো আমি যিমান পাৰোঁ সহায় কৰিম বাৰু তই এতিয়া যা আমি কিবা এটা চেষ্টা কৰিম বাৰু ব'ল বৈ হৰিকাই সেই আমি গৈ বিচাৰি দিওঁ নেকি 1,000 টকা পাম এই এই গাধ ক'ত বিচাৰি যাবি হা সেই টোপোলা জুলুঙাটো মই কালিয়ে পেকেটত ভৰালোঁ হে কি তই সোনকালে একো নাপালোঁ বুলি কৈছিলি আৰে কালি ভঁৰালৰ পৰা জঁপিয়াৰ আগত হা এই ভৰি গছকত পাই মই টোপোলাটো জেপতে ভৰাই লৈ আহিলোঁ অ' বুজিছ নাই তোৰ সেই লুঙি টেনশ্যনত মই তোক ক'বলৈকে পাহৰি থাকিলোঁ হৰিকাই এইটোহে আচল ছাকচেছ হয় নেকি এতিয়া কি কৰিবি এতিয়া আমি ধনিৰাম দাইটিক ক'ম যে পুৱা লুঙিখন লৈ গৈ থাকোঁতে সেই ৰাস্তা কাণতে টোপোলাটো পালোঁ কিন্তু আমি গহনা কিবা এটা পালে ৰাখিম কিন্তু দেই সি চিকটাটোৱেতো পাহৰিয়ে গ'ল হয় নহয় হা সিটো ৰাখি থৈ দিব নে কি বিশ্বাস কৰিব কেনেবাকৈ যদি হৰিকাই হেৰৌ ধনিৰাম দাইটি মানুহটোহে চিকটা হে এই মনটো কোমল আৰু মই মানুহ মেনেজ কৰিম নহয় ব'ল এতিয়া ব'ল ধনিৰাম দাইটি অ' ধনিৰাম দাইটি অ' ধনিৰাম দাইটি এইফালে আহকচোন এইফালে আহকচোন এইফালে অঁ এই তহঁত দুটা এই কি হ'ল তহঁতৰ হা কচোন মানে দাইটি আপোনাৰ টোপোলাটো দিবলৈ আহিছোঁ বাটৰ তাঁতিতে পালোঁ কি টোপোলাটো পালি এই তহঁতে বাটৰ দাঁতিত যে পালি তাৰ কি প্ৰমাণ আছে অ' কেনেবাকৈ চোৰ তই নহয়তো দাইটিৰ যে কথা আৰু চুৰ কৰি আকৌ আমি কিয় ঘূৰাই দিবলৈ আহিম ন তৰুণ আপুনি বিশ্বাস নকৰে যদি আপোনাৰ সেই কণ্টিলক সুধি চাব পাৰে এই মই আকৌ কিয় সুধিব যাম হে এই চোৰ কোন সেইটো ডাঙৰ কথা নহয় বুজিছ এই বস্তুটো যে তহঁতে দিলিহি সেইটোহে ডাঙৰ কথা বুজিছ আমাৰ গাঁৱৰ বস্তু চুৰাই নিব নোৱাৰে নহয় দাইটি তহঁতে বৰ হত ল'ৰাও মন্টু এই মন্টু যাচোন মই এই গাৰু তলৰ পৰা পইচাকেইটা লৈ আন এইটো ল
তোৰ পুৰস্কাৰ। দিছে যেতিয়া ধন্যবাদ দাইটি। আমি তেতিয়াহ'লে গৈ থাকোঁ। আৰু আপোনাক সহায় কৰি আমাৰো কিবা এটা ভাল লাগিছে। দে হ'ব দে, তহঁতি গৈ থাক। হ'ব হ'ব তেতিয়াহ'লে ব'ল। হৰিকাই, ক। আমাৰ হাতত 1000 টকাও হ'ল আৰু সোণৰ গহনাখিনি বিক্ৰী 2 টকাত তেনেকৈও পাম। ঠিকেই, তই ঠিক কথাই কৈছ। ইয়াকে কয় অপাৰেশ্যন নাইট শ্ব'। চুৰো হ'লো আৰু আমি ধন্যাম দাইটিৰ পৰা ভাল পুৰস্কাৰ এটাও পালোঁ, গম পাইছ? আৰু সেই মোৰ লুঙিখনো পালোঁ। ব'ল এতিয়া আমি ঘৰা ঘৰি যাওঁ, ব'ল। ঐ, এইটো মোৰ। চাবি দেই, এইটো তোৰ। 1 2 3 এইটো মোৰ। হৰিকাই, ঐ শুনিছনে? হা? ঐ বাহিৰত কোনোবাই কান্দিছে। আহিছে। ঐ মনে মনে থাক। লক্ষ্মী আইতাৰ গাটো বেছিকৈ বেয়া হৈছে চাগে। হ'লেও বলচোন, আইতা নহ'ব পাৰে। হা? বল বল যাওঁ, বল বল। আমাৰ 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 বল বল। মন্টু, ঐ মন্টু, কি হ'ল তোৰ? তই ইয়াত কান্দিছ কিয়? হৰিকাই, সৰ্বনাশ হ'ল মোৰ। দেউতাই মোক ঘৰৰ পৰা খেদি দিছে। কি? আৰে কিয় উলিয়াই তোক? আৰে ভালকে বুজাই কচোন তই। দেউতাই ভাবিছে টোপোলাটো মই চুৰ কৰিলোঁ। যদিও আপোনালোকে টোপোলাটো বিচাৰি দিলে, দেউতাই কৈছে টোপোলাটো মই হেনো আগতেই লুকুৱাই থৈছোঁ আৰু মাৰ খোৱা ভয়ত টোপোলাটো ৰাস্তা কাষত পেলাই দিলোঁ হেনো। কি? তাই এতিয়া তোক সন্দেহ কৰিছে? অঁ তৰুণকাই, দেউতাই কৈছে টোপোলাটোত বোলে সোণৰ চেন এডালো আছিল। তই তোক নকৰিবিচোন। আমি এতিয়া কিবা এটা কৰিম বাৰু। তই এতিয়া ঘৰলৈকে যাগে, যা যা। হৰিকাই, কথাটো কিন্তু বৰ বেয়া হ'ল। ঘূৰাই দিয়াই ভাল হ'ব ন? ব'ল তেতিয়াহ'লে চেণ্ডেল ঘূৰাই দিওঁগৈ, ব'ল। পইচা দিলে বেয়াই লাগে। ৰতন, ৰতন, হৈছেনে তোৰ? জলদি কৰ। আৰু আহোঁতে দৰ্জাখন অলপ জপাই থৈ আহিবি।
মন্টু ঐ মন্টু ঐ এফালে আহ। দেউতা আপুনি আমাৰ ঘৰত এৰা আমাৰ ঘৰ এইখন আমাৰেই ঘৰ আৰু তোৰ ঘৰ মানে মোৰ ঘৰ নহয় জানো? কিন্তু দেউতা ঐ কোনো কিন্তু নাই। তই এইটো ল মাৰৰ কাৰণে দৰৱ কিনি লৈ আহিবি বুজিছ। মই তোক মিছাতে ভুল বুজিলোঁ বুজিছ। চেণ্ডেল হেৰুৱা নাছিল, ঘৰতে আছিল। তই পাৰ যদি মোক ক্ষমা কৰি দিবি। নাই নাই দেউতা, মই আপোনাক শুন, কাইলৈৰ পৰা মই কিন্তু তোৰ হাতেৰে প্ৰেছাৰৰ টেবলেট খাব পাব লাগিব। এই মোৰ আৰু দেৰি হৈছে, এই পাৰ যদি তই তামোল এখন দে, খাই পেলাই মই যাওঁগৈ। যা তামোল এখন লৈ খাওঁতকে। দেউতা এয়া লওক। দে হ'ব, মই গৈ থাকোঁ। কাইলৈৰ পৰা তই যাবি দেই। হৰিকাই, আজি আমাৰ হাতত এটকাও নাই। মইহে আজি লঘোণে থাকিব লাগিব। কেতিয়াবা লঘোণ দিবও লাগে তৰুণ, কিন্তু বুকুখন আজি বহুত পাতল পাতল লাগিছেও। মনটোৰ সেই মুখৰ হাঁহিটো দেখিছেনে বাৰু? সেইটোহে আমাৰ আচল সুখ। হয় হৰিকাই, আজিৰ পৰা আমি আৰু অপাৰেশ্যন নাইট শ্ব' নকৰোঁ। অপাৰেশ্যন মানুহে হ'ম।